Hello everyone, কি খবৰ আপোনালোকৰ মোৰ চেনেলৰ অন্যটি Q&A ভিডিও লৈ সকলোৱে স্বাগতম আজি মই ভাবিলো এটা Q&A ভিডিওয়ে বনাও যেহেতু মোৰ মানে ভিডিওস বিলাকৰ তলত কমেন্টছত বহুত কমেন্টছ আহি থাকে তেনেকৈ কমেন্টছৰ এক্সট্ৰাকে ৰিপ্লাই দিবলৈ দিগদাৰ হয় সেই ভাবিলো আৰু ধুনিয়াকৈ কমেন্টছবোৰ ৰিপ্লাই আৰু আপোনালোকৰ বহুত ধন্যবাদ মোক ইমান সাপোৰ্ট কৰাৰ বাবে আৰু আগলৈও যাতে এনেকৈ সাপোৰ্ট কৰে আৰু মৰম দি যায় তাৰ বাবে বহুত ধন্যবাদ আপোনালোকৰ অবিহনেতো মই ইমান মৰম নাপালো হয়তেন আৰু সবে মানে কমেন্ট দি থাকে তোমাৰ ঘৰ ক'ত জনাবাচোন বুলি তো মোৰ ঘৰটো হল উদালগুৰি তাকে আৰু তাৰ পিছত বিটিআৰ পৰে আমাৰ এখিনি যেহেতু আৰু বহুতে সুধি আছিল মোৰ এজ কিমান আপোনালোকে জনাবাচোন কিমান হেন লাগে ডাঙৰ ছোৱালী হেন লাগে সাগে আৰু কিন্তু মোৰ এতিয়া 19 হে জানে 20 হ'ব আৰু 2025 সেপ্টেম্বৰত আহি আছে বাৰ্থডে তাৰ পিছত আৰু আপোনালোকে সুধি থাকে আজনী ছোৱালী ৰিম্পি বৰা তাই বহুত কমেন্ট দিছে মানে তাৰ পিছত তাই সুধিছে তোমাৰ ঘৰ ক'ত বাইটোটো ৰিপ্লাই দিলো তোমাৰ ঘৰত কোন আছে মোৰ ঘৰত মই ঘৰৰ ডাঙৰ ছোৱালী তো বহুত বেছি দায়িত্ব তো আৰু মোৰ দেউতা আছে মা আৰু এজন সৰু ভাইটি আছে আৰু তাই সুধিছিল ৰিম্পি বৰাই সুধিছিল যে মই কি কৰি ভাল পাও মই নাচি খুবেই ভাল পাও সৰুৰ পৰাই কিন্তু তেনেকৈ ফিল পোৱা নাছিলো আৰু সৰুতে মানে পঢ়া শুনাৰ কাৰণে মাহতে তেনেকৈ মানে ডেন্স স্কুলত দিব খোজা নাছিল মই কিন্তু বহুত যাব মন আছিল কিন্তু যাব নিদিলে আৰু সৰুতে যেহেতু মানে পঢ়াটো ফাৰ্স্ট প্ৰায়োৰিটি হয়নে নহয় বাৰু তো এতিয়া মানে হাই সেকেন্ডাৰী পাস কৰাৰ পিছত এইচএস পাস কৰাৰ পিছত মই ভাবিলো যে মাজে তেনেকৈ ডেন্স ভিডিওবোৰ দিও যেহেতু মই মানে ফ্ৰী পোৱা টাইমত কৰো আৰু আপোনালোকে কিছুমানে কমেন্ট দিয়ে যে মোৰ ইউটিউবটো প্ৰফেশনাল নেকি মানে মোৰটো প্ৰফেশনাল নহয় মই জাস্ট মানে যেতিয়া ফ্ৰী টাইম পাও তেনেকৈ কৰো আৰু এতিয়া মোৰ এক্সামো আহি আছে তথাপিও আপোনালোকৰ মানে এতিয়া অলপ ফ্ৰী আছো যেহেতু সেইকাৰণে ভাবিলো আপোনালোকক এনসাৰ্সবোৰ দি দিও ধুনিয়াকৈ আৰু মই মানে ফ্ৰী টাইমতহে কৰি ভাল পাও যেহেতু মানে পঢ়াটো একদম ফাৰ্স্ট প্ৰায়োৰিটি যেহেতু লাইফত কিবা এটা কৰিব লাগিব মা দেউতাহঁতে সপোন দেখি থৈ দিছে আৰু নিজৰটো এটা সপোন আছে ন তাকে আৰু ভগৱানে সেই সপোনটো সাৰ্থক কৰা আৰু লগতে আপোনালোকৰ আশীৰ্বাদ থাকিলে পাৰিম নিশ্চয় তাকে আৰু তাৰ পিছত নেক্সট কুৱেশ্যনলৈ যাও বেছি দীঘলীয়া কৈ নাথাকো কাট বহুত দীঘলীয়া মই মানে কৈয়ে থাকো আৰু মই শৰ্ট ভিডিওবোৰ কিহত এডিট কৰো তাকে সুধি থাকে ইনশ্বট এপটো বহুত বেছি ভাল হয় আজিকালি যেহেতু ফিচাৰ্স বিলাক বহুত বেছি আহিছে যেহেতু বহুত ভাল এডিটিং কৰে আৰু ডেন্স ভিডিও বা কিবা এইবিলাকত নহয় অলপমান আপোনালোকে ইফেক্টছবোৰ বেছিকৈ দিব বেছিকৈ ইফেক্টছ দিলে ইফেক্টছবোৰ যেতিয়া বেছিকৈ দিব তেতিয়া আপোনালোকৰ সেই ভিডিওটোত মানে ভিউজ বেছিকৈ আহে আৰু ভিউজ বেছিকৈ আহিলে অবভিয়াছলি ভাল লাগে ন কষ্টৰ ফল তাৰ পিছত পাৰে ভিটা এপটো কৰো মই যেহেতু ফেস ইফেক্ট বুলি আছে ভিটা এপত সেই ইফেক্টটো দিলে মানে বহুত ধুনিয়াকৈ গোটে মানে বেকগ্ৰাউণ্ডটো হিলি থাকে আৰু যদি আপোনালোকে ওয়াটাৰ মাৰ্কটো আহে ফিটা বুলি সেই ওয়াটাৰ মাৰ্কটো যদি আপোনালোকে ৰিমুভ কৰিব বিচাৰে তেতিয়াহলে সেটিংছত গৈ ৰিমুভ ওয়াটাৰ মাৰ্ক বুলি দি থৈ দিলে হল তেতিয়াহলে ওয়াটাৰ মাৰ্কটো আপোনালোকক প্ৰবলেম আছে এনেকৈ বঢ়াই দিছিল ইমান সোনকালে ইমান সাবস্ক্ৰাইবাৰ কেনেকৈ বাহিৰে টিপছটো কোৱা বুলি তেনেকৈ আৰু মই মানে কি কয় প্ৰথমতে মোৰ ইমান গ্ৰো হোৱা নাছিল প্ৰায় 8 মান্থছ মান হৈছে কন্টিনিউ কিন্তু মাজত এক্সাম থাকে কাৰণে মই ইমান কন্টিনিউ কৰা নাছিলো লাষ্ট এপ্ৰিলৰ পৰা মই অলপ ভালকে চলোৱা হৈছো আৰু কিন্তু এতিয়া আকৌ বেক মানে মাজত গ্যাপ পৰি যাব যেহেতু মোৰ এক্সাম আছে ফাইনেল এক্সাম 4th সেমৰ সো মানে এতিয়া ইমান সোনকালে ইমান সাবস্ক্ৰাইবাৰ কেনেকৈ বাঢ়িলে বুলি কৈছে ন টিপছটো কোৱা বুলি তো টিপছটো মানে টিপছ তেনেকৈ একো নাই জাস্ট মানে তোমালোকে ট্ৰেন্ডিং যেতিয়া মানে ট্ৰেন্ডিং আপোনালোকে যেতিয়া ট্ৰেন্ডিং সংছবোৰ আহে মানে ট্ৰেন্ডিং সংছ হওক যেনেকুৱা ট্ৰেন্ডিং ভিডিঅ' হওক মানে এটা ট্ৰেন্ড আহে নহয় গানবোৰৰ যোনবিলাক বহুত ভিউজ যায় সেনেকুৱা গানত বনাব ট্ৰেন্ডিং আহিলে মানে লগালগ বনাই দিব আৰু সেইবোৰ মানে একদম মানে ইফেক্টছবোৰ বহুত দিব ভাল ইফেক্টছ পাই ইনশ্বটত একদম মানে ধামাকা আৰু ভিডিঅ' নেপটো কৰিব পাৰে শৰ্ট কিন্তু মই ব্লগ বনোৱাটোহে মিনি ব্লগ বনাইছিলো সেই ব্লগটোহে মই কি কয় ভিডিঅ'নত কৰিছো আৰু লং ব্লগবোৰ কিন্তু মই সব ভিডিঅ'নত কৰো আৰু আপোনালোকে বহুতে সুধি থাকে মোক থাম্বনেইলটো ক'ত বনোৱা বুলি থাম্বনেইলটো মই কানাভা বুলি আছে কানাভাত মানে আপোনালোকে যেনেকুৱা ধৰণৰ থাম্বনেইল বিচাৰে ধৰক
বিয়াৰ ব্লগ হওক যিকোনো আৰু বাৰ্থডে ব্লগ হওক তেনেকৈ যদি মাৰি দিয়ে নহয় ধুনীয়াকৈ থাম্বনেইলছবোৰ আহি যায় আপোনালোকে যেনেকুৱা বিচাৰে সেনেকৈ থাম্বনেইলটো বনাব পাৰে আৰু ইনশ্বৰ্টতো বনাব পাৰে থাম্বনেইলটো কিন্তু ইনশ্বৰ্টত মানে অলপ বেছি টাইম কনজিউমিং হয় মানে নিজে ক্ৰিয়েট কৰিব লাগে কিন্তু কানভাত মানে তেওঁলোকৰ টেমপ্লেটবোৰ দিয়া থাকে ধুনীয়াকৈ আপোনালোকৰ যোনটো মানে পচন্দ হয় সেই হিচাপত আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি তাতে মানে দি দিব পাৰে আৰু কোনটো লাগে ফটো চটো মানে এনেকৈ আৰু তাৰপিছত যে মোৰ চেনেলটো ইমান কেনেকৈ গ্ৰ' হ'ল ইমান সোনকালে তো মই ক'ব বিচাৰোঁ যে মোৰ চেনেলটো মানে মই যেতিয়া শৰ্টছ ভিডিঅ'বোৰ ট্ৰেণ্ডিং আহে ধুনীয়া ধুনীয়া ডেন্স ভিডিঅ' একদম হিন্দী হওক বা এছামিজ হওক আৰু বিশেষকৈ এছামিজ ছং যদি আপোনালোকে ভিডিঅ' বনাব খোজে ডেন্স ভিডিঅ' আৰু বিশেষকৈ তো আপোনালোকে নহয় জুবিনদাৰ গানবোৰত দিব যিহেতু জুবিনদাৰ গানবোৰ দিলে গানত মানে ভিডিঅ' শ্বুট কৰিলে বহুত বেছি ফেমাছ হয় মানে মোৰ তেনেকৈ ফাৰ্ষ্ট বিহুতে ফাৰ্ষ্টকৈ ভাল ভিউজ আহিছে আৰু মোৰ বগেনভিলিয়াটো এডিট কৰিছিলোঁ সেইটো আপোনালোকে বহুতে সুধি আছিল বগেনভিলিয়া চঙকটো ক'ত এডিট কৰিছা বা ক'ত এডিট মই জাষ্ট ইনশ্বৰ্টত কৰিছোঁ আৰু আপোনালোকক এটা চিক্ৰেট কৈ দিওঁ কোনো আপোনালোকক নকয় কিন্তু দেই মই অৱশ্যে ভিডিঅ'বোৰ মানে চবৰে শৰ্টছ ভিডিঅ'বোৰ চাই থাকোঁ ইমান ধুনীয়া কেনেকৈ বনায় বুলি তাৰপিছত এনেকৈ নিজে ইমেজিন কৰিলোঁ যে ফাৰ্ষ্ট নহয় মই মানে মোৰ যাতে যিহেতু নাথিং 2 হয় ফোনটো তো মোৰ ফোনত মানে ফিচাৰ্ছ আছে ধুনীয়াকৈ শ্ল'মো হৈ যায় তো মোৰ শ্ল'মত ধুনীয়াকৈ এটা মানে এনেকৈ সৰু ক্লিপছ লৈছোঁ লৈ পেলাই সেইবিলাক মানে এডিট কৰি অলপমান এডিটিংবিলাক দিছোঁ আৰু ধুনীয়াকৈ এডিটিং দি পেলাই ভিডিঅ'টো কৰিছোঁ ইমান ভাইৰেল হৈছিল তাৰপিছত মোৰ মানে বহুত বেছি ভাল লাগিল তাৰপিছৰ পৰাই মানে মোৰ জছটো হাই হৈ গ'ল তাকে আৰু ভগৱানক থেংক ইউ যে মোক ইমান বেছি মানে আপোনালোকেও বহুত বেছি থেংক ইউ যিহেতু আপোনালোকে মৰম নিদিয়াহেঁতেন মই ইমান গ্ৰ' হ'ব নোৱাৰিলোঁ হেঁতেন মই ফোন ইউজ কৰোঁ তো মোৰ ফোনটো হ'ল নাথিং 2A ৰিচেণ্টলি লঞ্চ হৈছিল 2024 মাৰ্চত তো মই লঞ্চ হোৱাৰ দিনাখনেই মানে ফ্লিপকাৰ্টত অৰ্ডাৰ দি পেলাই লৈছোঁ বহুত ভাল এতিয়ালৈকে মানে কেমেৰা বহুত ভাল আৰু মানুহে মানে ইমান বেছি কৈ থাকে মোৰ ফোনটো যদি লৈ ফটো উঠিবৰ কাৰণে ইমান কেমেৰা ভাল আইফোনৰ দৰে কি হয় নাথিং বোলে মানে আপোনালোকে চব হৈছে নাথিং বুলি এনেকৈ সুধে জানেনে তাৰপিছত মই কওঁ আৰু নাথিং 2A এনেকুৱা আৰু নতুনে হয় নাথিং 1ও আছে কিন্তু 1টো অলপ প্ৰাইচটো বেছি হয় তাৰপিছত মোৰতো প্ৰায় আপোনালোকে যদি মানে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্ট আছে যদি ল'ব বিচাৰা এইটো বহুত ভাল মোবাইল হয় কেমেৰা ভিডিঅ' যিকোনো ক্ষেত্ৰতে আৰু যিহেতু নটছবিলাকো ফটো চটো মাৰিব লগা হয় বা যিকোনো ক্ষেত্ৰতে আৰু কেমেৰাটো বহুত ভালে হয় বহুত বেছি ভাল তো এইটো কেমেৰাটো যদি ইমান ভাল কেমেৰা যদি লাগে তেতিয়াহ'লে এই মোবাইল নাথিং 2A বুলি চাৰ্চ কৰিবা ফ্লিপকাৰ্টত বা তোমালোকে দোকানতো কিনিব পাৰা আৰু তো চাৰ্চ কৰিবা ধুনীয়াকৈ মই সেই মোবাইলটোতে এতিয়া ভিডিঅ' কৰি আছোঁ আৰু মই চব ভিডিঅ' যিমান কৰিছোঁ আজিলৈকে চব এই মোবাইলটোতে কৰা তো বহুত ভাল ফিচাৰ্ছ হয় আৰু তোমালোকে যদি ল'ব বিচাৰা তো ল'ব পাৰা মানুহ আহি গৈছিল মানে কোনোবা মানুহ আহিছে তাকে আৰু চাই দিলোঁ লাজ লাগে বেছি মানুহৰ ওচৰত ভিডিঅ' কৰিব সেইকাৰণে মই ভইচ অভাৰ দিওঁ মানে বিয়া চিয়াত গ'লে ইমান লাজ লাগে তাৰপিছত হ'ব কাট তো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে ধুনীয়াকৈ আৰু যদি লিংক লাগে ফোনৰ তো কমেণ্ট ডাউন কৰিবা তো তোমালোকে যদি ভিডিঅ'টো কমেণ্ট ডাউন কৰা তেতিয়াহ'লে মই লিংকো দিম ফোনৰ তো ফোনটো মই নাথিং 2A হয় আৰু ফোনৰ প্ৰাইচটো আছিল 28,000 যিহেতু ফোনটোৰ দাম আছিল 26 আৰু যিহেতু ফোনৰ চাৰ্জাৰ আজিকালি এক্সট্ৰাকৈ কিনিব লগা হয় আৰু ভাল ফোনৰ তো এই ফোনৰ চাৰ্জাৰৰ যোনটো কিবা থাকে আৰু কেবেলৰ ওপৰত কি কয় হেড তো সেইটো 2,000 পৰিছে তো টোটেল 28,000 তো এইখিনি তাৰপিছত আপোনালোকে সুধি থাকে মই কি পঢ়ি আছোঁ মই একচুৱেলি ছায়েন্স ষ্ট্ৰীমত বিলং কৰোঁ আৰু মই BSc 4th চেমত পঢ়ি আছোঁ তাৰপিছত তাকে আৰু মোক বহুতে সুধি থাকে তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি মোৰ বয়ফ্ৰেণ্ড মোৰ এইবিলাক নাই আৰু থাকিলেও বাৰু কিয়নো ক'ম আপোনালোকক ন এনে জমনি কৰিছোঁ কাট ভিডিঅ'টো যিহেতু কুৱেশ্যনছবোৰ শেষ হ'ল আৰু ভিডিঅ'টো বহুত লেন্থি হ'ল চ' আজিলৈ ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আজিলৈ আহিছোঁ বাই